ষষ্ঠ দিৱসী অধিপতি হিচাপে আমাৰ ভেৰগাঁও জিলাখন আমাৰ গঠন হৈছে 2010 চনত। আমাৰ আগতে আছিলে বেলেগ, কিন্তু আমি ফালগতি আহিলেতো, গতিকে আমাৰ ষষ্ঠ দিৱসী অধিৱেশন এইবাৰ আমাৰ ইয়াত পাতিছোঁ। আমাৰ ইয়াতে আছে আমাৰ এই পানেৰী আঞ্চলিকৰ 7টা শাখা আছে আৰু আমাৰ মূল এই সন্মিলনীখনৰ 32টা আঞ্চলিক আমাৰ আছে। প্ৰথমতে আমি ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিলোঁ, তাৰপিছত স্মৃতি তৰ্পণ, তাৰপিছত অমিতাকে ৰাইচৰি মাল্যবাদন, তাৰপিছত আমাৰ বিশ্ববীৰ ফিলাইৰে কৰিছোঁ, তাৰপিছত পতাকা আমাৰ মূল্যৰ 4খন পতাকা আৰু আঞ্চলিকৰ 32খন আঞ্চলিক আমি উদ্বোধন কৰিলোঁ। সভাত বিশেষকৈ আমাৰ মুকলি সভাত থাকিব আমাৰ সদৌ অসম প্ৰজাত্ম সন্মিলনীৰ সভাপতি মাননীয় প্ৰবীণ নাৰায়ণ দেৱ, তেখেতে বিশিষ্ট অতিথি থাকিব। নিৰ্দিষ্ট বক্তা থাকিব আমাৰ প্ৰাক্তন সাহিত্য সভা তথা আমাৰ শিৱাজৰ সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ প্ৰবন্ধ ৰাজবংশী, আৰু আমাৰ বিশিষ্ট অতিথি থাকিব আমাৰ মঙলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ মাননীয় মাধৱ ৰাজবংশী থাকিব। তাৰপিছত আমাৰ সদৌ অসম মহিলা সন্মিলনীৰ সভানেত্ৰী সম্পাদিকা থাকিব বিশেষ হিচাপে, আৰু বিশিষ্ট অতিথি আৰু কেইবাজন থাকিব। আৰু সন্মানীয় অতিথি হিচাপে আমাৰ থাকিব দৰং জিলাৰ প্ৰজাত্ম সন্মিলনীৰ সভাপতি অন্তি ডেকা আৰু ওদালগুৰি সন্মিলনীৰ সভাপতি মাননীয় মহেশ দাস, এই সন্মিলনী থাকিব। আৰু আমাৰ স্থানীয় যিখিনি MCLA তেওঁলোক থাকিব, আৰু ৰিহন দৈমাৰী থাকিব। থকাৰ কথা আমাক কৈছে কথাখিনি, এইখিনি লৈ আমি মিটিংখন আৰম্ভ কৰিছোঁ। দাবীটো আমি আৰম্ভণিৰ পৰাই কৰি আছোঁ। আমাৰ ৰাজবংশী অতি প্ৰাচীন জনগোষ্ঠী ভূমিপুত্ৰ। আমি বিশেষকৈ 1947 চনৰ পৰা আমাৰ জনজাতীয়কৰণৰ ক্ষেত্ৰত আমি দাবী জনাই আহিছোঁ, আন্দোলন কৰি আহিছোঁ গণতান্ত্ৰিকভাৱে, আৰু আলোচনা বিলোচনা কৰি আছোঁ। প্ৰতিখন সভাতে বা প্ৰতিখন ইলেকশ্যনৰ আগে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে যদি এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়া আকৌ জনগোষ্ঠীৰ অগ্ৰগতিৰ ভিত্তিত চৰকাৰে কৰিম বুলি কৈছে, কিন্তু কথা আশ্বাস দিলেও আজিলৈ কামত হোৱা নাই। সেইকাৰণে আমি আজিও সেই ক্ষেত্ৰত আমি চিন্তিত হৈ আছোঁ। আজিও আমি আন্দোলনটো অব্যাহতি আমি ৰাখি আছোঁ। জনজাতি নোহোৱালৈকে আমাৰ ৰাজবংশীসকলে আন্দোলন কৰি থাকিব। আমাৰ থাকিব। আমাৰ যিসকল আমাৰ ভাতৃ সংগঠন আছে তেওঁলোকক আমি কৈছোঁ যে আমি জনজাতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো অনিষ্ট নহয়, যিহেতু আমি চৰকাৰৰ লগতে আমি কৈছোঁ আমি সাংবিধানিক যদি পাওঁ তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাথাকে। গতিকে আপোনালোকৰ বিৰুদ্ধে আমি আন্দোলন কৰা নাই, গতিকে আপোনালোকে সহযোগ কৰক, এনেকুৱা আমি কৈছোঁ। আমি কোনো ক্ষেত্ৰতে আপোনালোকৰ জনজাতিকৰণৰ যিটো আগৰ যিখিনি সুবিধা, সেই সুবিধাৰ পৰা কোনো ক্ষেত্ৰতে আমি কৰ্তন কৰিবলৈ আমি বঞ্চিত নহয়। তেওঁলোকৰ ক্ষেত্ৰত ভাল থাকক, সুকীয়াকৈ আমাক জনজাতিৰ মৰ্যাদা দিব লাগে। আমাৰ সকলো বিশেষকৈ আমি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ।